মোৰ অপমৃত্যুত কোনেও যেন চকুলো নুটুকা বহুবাৰ যি উঠাৰ হেঁপাহ জাগিছিল অন্তিম সময়ত জীৱনৰ মুহে উশাহ ধৰি ৰাখিছিল তথাপি মোৰ শেষ সিদ্ধান্ত মৃত্যু আছিল পিতাৰ পথাৰখন বেছি কেইবালাখটকীয়া চাকৰিটো লওঁতে মনত এটাই আশা আছিল পিতাই এদিন সোণৰ চামুচেৰে মুখান্ন কৰিম চামুচখন কিনি লোৱাৰ সময়তে মই পিতা হলো আৰু মোৰ অজ্ঞাতে চামুচখন মোৰ সন্তানৰ হ'ল পিতাই হালোৱা সজোৱা পথাৰৰ হাতে খাব পৰা লোক গাঁওখন এৰোতে মনটোতে এটা সপোনে সাৰ পাইছিল উভতি আহি আই লিপি পুচি ৰখা পিৰালিটো মাৰ্বলেৰে খচিত কৰি আইৰ ফটফটীয়া চফা ভালপোৱা মনটোক সুখৰে চেলেক দি মাৰ্বলেৰে ঘৰটোৰ চোতাল খচিত হ'ল ঠিকেই চহৰত ডাঙৰ হোৱা পত্নী যে গাঁৱত উশাহ লোৱাটো টান গতিকে ঘৰটো চহৰতে বন্ধাৰ সিদ্ধান্ত হ'ল গোবৰ লিপিয়ে পিৰালিত জোনাক নমোৱাৰ অভ্যাস আজিও আছে আইৰ সিদিনা শহুৰ শাহুক আকাশীজানেৰে পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণলৈ নিওঁতে হঠাৎ খবৰ আহিল পিতাইৰ পুৰণি হাঁপানী ৰোগটোৰ আমনিত আইৰ ঘুমতি নাই 108ক খবৰ দি হস্পিতাললৈ নি থকাৰ পথত উশাহে এৰা দি যায় মই যাওঁ কেনেকৈ পেকেজ হলিডেৰ খৰচটো অথলে যায় এসপ্তাহ সময় ব্ৰততে থাকিম দহাকাজ কৰিবলৈ সময়ত ঘূৰি আহি পাম পত্নীৰ চূড়ান্ত সিদ্ধান্ততে মোৰ জীৱন চকৰি ঘূৰে সদায় টকা মোৰ আপোন বঙ তহঁত মোৰ অস্থিৰ ৰখীয়া মোৰ অপমৃত্যুক স্বাভাৱিকভাৱে ল'বা মই যে আধুনিক মানুহৰ চানে কি তাকো মানিবা যন্ত্ৰবোৰ মানুহতকৈ বেছি আপোন পাৰিলে হৃদয়বোৰ যন্ত্ৰৰ লগত একাকাৰ কৰিবা তেতিয়া প্ৰতিটো অপমৃত্যুৱে জীৱনৰ বাবে বুলি মানিব পাৰিবা যন্ত্ৰণাকাতৰ হৃদয়বোৰ পাৰিলে বন্ধকি দিবা নহলে বিকি তাৰে ব্যৱসায় কৰিবা চোৱা মোলৈ মই মোৰ অপমৃত্যুক চেলুট জনাই সুখৰ সদাগৰ হৈ আছো